কি হলই ভয়হে লাগিছে দেখোন কেনেবাকে যদি বাঘটো জুপিয়াই আমাৰ ওচৰলৈ আহি যায় চোচৰাই লৈ যাব কিন্তু ডিঙিতে ধৰি মই আছোৱে দেখোন তোমালোকৰ লগত তোমালোকে কেলে ভয় খাইছা তোমালোকক এইকেইডাল হাতীয়াৰ মই এনেই দিছো নেকি কিবা বাঘটো আহিলে গোটেইকেইটাক দগৰাই দিবা কেপ্টেইন দোকানলৈ সোনকালে ব'লা মেগীটো লৈ পেলাই যাওঁগেহে আৰু ঘৰৰ ভিতৰত সোমাই থাকোঁগে ভোক লাগিছে নহয় এইটো বাঘৰ কাৰণে আমি ঘৰৰ বাহিৰলৈও ওলাব নোৱাৰা হৈছো ঘৰৰ ভিতৰত খানা নাইকিয়া হৈ গৈছেগে ঘৰৰ ভিতৰত সোমাই থাকোঁতে এতিয়া যেনেকে নহ'লেও মেগী নিবই লাগিব নহ'লে আমি নাখাই নবৈ মৰি যামগে নহয় যোৱা এটেক কৰি দিয়াগে কেপ্টেইন তুমিহে যোৱাচোন তুমিহে কেপ্টেইন তুমি আগত এটেক কৰি দিয়া তাৰপিছত আমি এটেক কৰিম নহয় সোনকালে কিবা এটা কৰা কেপ্টেইন নহ'লে এইটোৱে আমাক এতিয়া চুবাই পেলাব তোমালোকে গম পাইছা নাই আমি মেগীটো পিছতে খুৱাই ভাল হ'ব নেকি এতিয়া কি কৰিবা মাছকলাই পলুৱা চুবাই পেলাব নহ'লে এইটোৱে আমাক এতিয়া এইটো বৰ গাদ্দাৰী কেপ্টেইন দেই আমাক কেনেকে এৰি থৈ গৈছেগে পুৰা পলাইছে নিজে পলুৱাহে আৰু সোনকালে ইয়াৰ পৰা বেয়া পলাইছে এইকেইটা নেগু ডাঙি পুৰা পলাইছে মই যে সিহঁতক কিমান ভয় খুৱাইছো কিমান যে ভাল লাগিছে হে তিখৰ এক নম্বৰ হেতৰ বদলা পুৰা লৈ লোৱা হৈ গৈছে আৰু বদলা ল'বলৈ আছেই নহয় হেতৰ হাগা পাদা উলিয়াই পঠিয়াব লাগিব বেচেৰা কেইটাই মেগী নিবলৈ আহিছিলে মেগীও নিবলৈ নাপালে এতিয়া ঘৰতে গৈ সোমাই থাকিবগে আৰু সিহঁতক মুঠতে ঘৰৰ বাহিৰলৈ ওলাব দিয়া নহ'ব সিহঁতক ঘৰৰ ভিতৰতে বন্দী কৰি থব লাগিব সিহঁতি ঘৰৰ ভিতৰত সোমাই থকালৈকে আমি মেগী হোৱাটোকে লওঁগে নেকি বাৰু গোট দিয়া মজা কথা কৈছা তিখৰ ব'লা আমাৰ পেট পূজাটোকে কৰি লওঁগে ব'লা তাৰপিছত সিহঁতক আকৌ দেখা যাব বাহিৰলৈ ওলালে সিহঁতক খেদন দিয়া হ'ব মজা আৰে ভাগো নহ'লেতো বাঘে আজি চুবাই খাব কেপ্টেইন এইটো বাঘে আমাক আৰু পিছত নেৰিব খাইহে এৰিব যেন পাইছো প্ৰথমতে ঘৰৰ ভিতৰত সোমাই লোৱা তাৰপিছত কথা পাতিবা স্যার এইটো নতুন বাঘ ক'ৰ পৰা আনিছে আমাৰ চিৰিয়াখানালৈ এইটো আফ্ৰিকাৰ পৰা আনিছো আজি নতুন বাঘ এইটো বাঘক চাবলৈ আজি ঢেৰ মানুহ আহিব স্যাৰ বাঘটো কিন্তু বহুত শক্তিশালী এইটো সৰু পিঞ্জৰাত ভৰাই থলে থাকিব জানো আজি ইয়াতে থাকক কাইলৈ ডাঙৰ পিঞ্জৰা এটা বনাব লাগিব তাৰপিছত ইয়াক ভৰাই থব লাগিব স্যার এইটো বাঘে দেখোন পিঞ্জৰা ভাঙি দিলে এই ৰ ক'ত পলাইছ নপলাবি তোক ধৰিব লাগিব স্যাৰ এইটো পলাই গ'ল এতিয়া মানুহকে খাই দিবগে এইটো বাঘে আৰে কি চাই আছ গাড়ী উলিয়া ইয়াক ধৰিব লাগিব এতিয়া ব'লক স্যাৰ ডাউৰে কিন্তু এটা কলেজত ফাটি যাব মোৰ তেতিয়াহ'লে ৰখি দিব লাগিছিল আকৌ মাৰিবলৈ খুজিছা কেপ্টেইন তুমি মোক অকৰা বুলি ভাবিছা ৰখি দিলে দেখোন বাঘটোৱে মোক চুবাইয়ে পেলাব কেপ্টেইন আমি দেখোন দোকানৰ পৰা মেগীও আনিবলৈ নোৱাৰিলো এতিয়া আমি কি খাম ইমান ভোক লাগিছে বাহিৰত থকা বাঘটোৰো কিন্তু বহুত ভোক লাগি আছে সিও খাওঁকে আছে তেতিয়াহ'লে মেগী নাখাওঁ ঘৰৰ ভিতৰতে লাগিলে সোমাই থাকিম আৰু এতিয়া গোটেইকেইটাই ঘৰৰ ভিতৰতে সোমাই টিভিকে চাই থাকো আৰু তেতিয়া ভোকো নালাগে লগাই দিয়া কেপ্টেইন ধুনীয়া চিনেমাখনকে লগাই দিয়া চিনেমা চাই টাইম পাছ কৰি থাকো আৰু এতিয়া কেনেকুৱা চিনেমা লগাবই ছালমান খানৰ এক থা টাইগাৰ চিনেমাখনকে লগাই দিয়া সেইখন চিনেমা চাই খুব ভাল লাগে নহয় পলিঅ' তুমি এক থা টাইগাৰ চোৱা এটা বাঘে আমাৰ জিন্দগী হাৰাম কৰি দিছে বাহিৰলৈ ওলাব নোৱাৰা হৈছো ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হৈছে সেইটো বাঘৰ কাৰণে সি আকৌ এক থা টাইগাৰ চাই কেপ্টেইন মেন ভাছে চুবাই লগাই দিয়া সেইটো মানুহে পুৰা বাঘ চাক চিকাৰ কৰি খাই দিয়ে নহয় আমিও বাঘ চাক চিকাৰ কৰিবলৈ খাবলৈ শিকি যাম একেবাৰে নমস্কাৰ দৰ্শকসকল ব্ৰেকিং নিউজ সাৱধান হৈ যাওক আমি সাৱধানে হৈ আছো বাৰু ব্ৰেকিং নিউজটো কি আপোনালোকে ঘৰৰ ভিতৰতে সোমাই থাকক দৰজা খিৰিকী বন্ধ কৰি বাহিৰলৈ কিন্তু ভুলতো নোলাব কৰোনা বেমাৰ আকৌ আহি গ'ল নেকি লকডাউন আকৌ দিছে নেকি টকলা ৰিপৰ্টাৰ গতিৰাম বাতিৰাম বুৰ্বক ল'ৰা কৰোনা নহয় চিৰিয়াখানাৰ পৰা পলাই গৈছে এটা বাঘ ডেঞ্জাৰ বাঘ এইটো বাঘে যদি আপোনালোকক পাইছো বাই গুৰি কৰিব গুৰি দাঁতত পেলাই মাৰুক
এইটো বাঘে আমাক পুৰা খেদি দিলে নহয়, সেইকাৰণে আমি ঘৰৰ ভিতৰতে সোমাই আছো দৰ্জা খিৰিকী বন্ধ কৰি। তেতিয়াহ'লে পলম নকৰিব, যদি আপোনালোকে বাঘটো দেখিছে তেতিয়াহ'লে আমাক খবৰ দিয়ক, খবৰ। টকলা ৰিপৰ্টাৰ আহি যাওকচোন, আহি যাওক, বাঘটো ধৰি লৈ যাবলৈ আহি যাওক। আমাৰ গাঁৱতে ঘূৰি ফুৰিছে, আমাক একেবাৰে কালিৰ পৰা খেদি ফুৰিছে নহয়। কৰা ল'ৰা ভকৰা কথা, মই এতিয়া টিভি পৰা ওলাই গ'লেহে হ'ব তহঁতৰ বাঘটো ধৰিবলৈ। টিভিত এতিয়া নাম্বাৰ এটা ওলাব, ফোনৰ নাম্বাৰ, একেবাৰে চিৰিয়াখানা চিকিউৰিটি গাৰ্ডৰ নাম্বাৰ, তালৈ ফোন কৰি দিবা, সিহঁতি পুৰা লৈ যাবহি বাঘটো ধৰি। দিয়কচোন দিয়ক, নাম্বাৰটোকে দিয়ক, তেতিয়াহ'লে আমি ফোন কৰি দিম এতিয়া। তেতিয়াহ'লে নাম্বাৰটো লিখি লোৱা, কৈ দিছো। কৈ দিয়কচোন, কৈ দিয়ক। লিখা তেতিয়াহ'লে 700 700 মোৰ জিৰ'। এইটো আকৌ কেনেকুৱা নাম্বাৰ দাদা? মোৰ জিৰ'টো কেনেকে লিখিম এতিয়া? তোৰ জিৰ' কেইটা আছে? 2টা। তেতিয়াহ'লে লিখ 2টা জিৰ'। 00। হৈ গ'ল, এতিয়া ফোন কৰি দে আৰু বাঘটো ধৰি লৈ যাবহি নহয়। থেংক ইউ দাদা, থেংক ইউ। এইকেইটাই ঘৰৰ পৰা ওলাই নাহিবই নেকি বাৰু? ঘৰৰ ভিতৰতে সোমাই থাকিব নেকি বাৰু? তাকেহে পাই, সিহঁতক ভয় খুৱাম বুলি উঠনি পাই ইয়াত ৰখি আছো, সিহঁতি যে ঘৰৰ ভিতৰৰ পৰা ওলাই অহা নাই। এইকেইটা ওলাই নাহে আৰু, কাৰণ সিহঁতি বহুত ভয় খাইছে। শিখৰক একেবাৰে অৰিজিনেল বাঘ বুলি ভাবি গৈছে নহয় সিহঁতি। গম পাইছানে? আমিও ঘৰলৈকে যোৱাগে ভাল নেকি? এইকেইটা আৰু ঘৰৰ বাহিৰলৈ ওলাই নাহে আৰু, যিটোহে ভয় খাইছে। নাই নহ'ব, সিহঁতক আৰু অকমান ভয় খুৱাব লাগিব। সিহঁতি আমাক কিমান নোচোৱালে, কিন্তু কেনেকে ভয় খুৱাব? সিহঁতি দেখোন ভয়তে ঘৰৰ ভিতৰৰ পৰা ওলোৱাই নাই, ঘৰৰ ভিতৰতে সোমাই আছে। হাগিবলে যেনেকে নিজে পেণ্টটো খুলিব লাগে, সিহঁতক ভয় খুৱাবলৈ হলে আমি সিহঁতৰ ওচৰলৈ নিজে যাব লাগিব। গুড আইডিয়া। তেতিয়াহ'লে ব'লা, সিহঁতৰ ঘৰত তুমি সোমাই যাবা, সিহঁতি পুৰা নিগনিৰ নিচিনাকে পলাব নহয় গাঁতৰ পৰা। সিহঁতৰ এতিয়া ঘৰৰ বাহিৰতো ৰক্ষা নাই, ঘৰৰ ভিতৰতো ৰক্ষা নাইকিয়া কৰি দিম আমি। গাইজ, তেতিয়াহ'লে তোমালোকে ইয়াতে মেগী খাই আনন্দ লোৱা, মই সিহঁতক ঘৰৰ ভিতৰৰ পৰা পুৰা খেদাই উলিয়াই লৈ আহোঁগে। যোৱা টিখৰ, অল দা বেষ্ট। ঠেঙত গু। এতিয়া গৈ পেলাই এনেকুৱা ভয় খুৱাইগা, সিহঁতি জিন্দগী ভৰ ইয়াত ৰখেগা। যোৱা, আমি মেগীহে খাওঁ আৰু। এতিয়াতো গোটেইকেইটা পুৰা নিগনি পোৱালি নিচিনা গাঁতৰ পৰা ওলাই দৌৰ মাৰিব, যেনি তেনি। বাঘটো এফালেকে আহিছিলে, ক'ত লুকাই থাকিলেগে? ছাৰ, বাঘটো মানুহৰ ঘৰতে সোমালেগে নেকি? মানুহৰ ঘৰত সোমালে আৰু গোটেইকেইটাকে খাই চফা দিব এইটো বাঘে। ছাৰ, কোনোবাই ফোন কৰিছে, কোনোবাই খবৰ দিবলৈকে ফোন কৰিছে হ'বলা, উঠা ফোনটো। হেল্ল'। ছাৰ, বাঘ এটা পাইছো নহয়, আমাৰ গাঁৱতে ঘূৰি ফুৰিছে। তেতিয়াহ'লে আমি তহঁতৰ ঘৰলৈ গৈ আছো। সোনকালে আহক, নহ'লে এইটো বাঘে আমাক খাওঁকে আছে। খেদিয়ে লৈ ফুৰিছে নহয় পুৰা, আমি মেগী খাবলৈকো পোৱা নাই। চিন্তা কৰিব নালাগে, আমি গৈ আছো নহয়, আমি চিৰিয়াখানাৰ পৰাই চিকিউৰিটি গাৰ্ড আহিছো। আহক, সোনকালে আহক। ছাৰ, বাঘটো পাই গলো, ক'ত আছে গম পাই গলো। ব'ল তেতিয়াহ'লে সেইটোক ধৰি লৈ আহোঁগে, ব'লক ছাৰ। গোটেইকেইটা হ'বলা দৰ্জা খিৰিকী বন্ধ কৰি ঘৰৰ ভিতৰতে সোমাই আছ। তহঁতক মই এতিয়া দি আছো নহয় মজা, ঘৰৰ ভিতৰত সোমাইও তহঁতি তত নেপাবি এতিয়া। পাইছো ফুটা এটা পাইছো, এইফালে দিয়ে সিহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই যামগে এতিয়া। খালি আকৌ এইটো ফুটাই সোমাই গলে বাহিৰলৈ ওলাবলৈ পাৰিম নাই আকৌ। এইফালে নোলালে কি হ'ল, দৰ্জা ফালে দি ওলাই যাম আকৌ। বাপেকে, এতিয়াই সোমাই আকৌ সিহঁতক ভয় খুৱাই দিওঁগে। এতিয়া আৰু চিন্তা নাই, এতিয়া আৰু আমাক বাঘে খাবলৈ নোৱাৰে। এতিয়া চিৰিয়াখানাৰ পৰা চিকিউৰিটি গাৰ্ড আহি গ'ল নহয়, বাঘটো ধৰি লৈ যাব। মজা, তেতিয়াহ'লে আমি ধুনীয়াকে এতিয়া পুৰা বাহিৰত ওলাই ফুৰিবলৈ পাৰিম আৰু। কেপ্টেইন, এইটো মাত ক'ৰ পৰা আহিছে? এনেকুৱা লাগিছে ঘৰৰ ভিতৰৰ পৰাই আহিছে নিচিনা কেপ্টেইন। বাঘটো আহি কেনেবাকে আমাৰ ঘৰ পোৱাহি নাইতো। কেপ্টেইন, এইটো বাঘ ঘৰৰ ভিতৰতে সোমাই আছে। আৰে পলোৱা, ঘৰৰ বাহিৰলৈ ওলাই যোৱা, দৰ্জাখন মাৰি দিবা বাহিৰৰ পৰা।
ঘৰৰ ভিতৰত থাকিও তত পোৱা নাই পুৰা খেদন দিছো হেতক এতিয়া আৰু ঘৰৰ বাহিৰত গৈও তহঁতক খেদিমগে মই দৰ্জাখন নুখুলে যে চালা মক্কেল কেইটা দৰ্জাখন বাহিৰৰ পৰা বন্ধ কৰি থৈ গ'লগে ৰ আকৌ ঘৰৰ ভিতৰলৈ আহিবি নহয় তেতিয়াহে মজা দিম তহঁতক এইখনে হ'বলা চিৰিয়াখানা চিকিউৰিটি গাড়ীখন ছাৰ আপোনালোকে চিৰিয়াখানা মানুহ নেকি তোমালোকে বাঘ দেখিছিলো বুলি ফোন কৰিছিলা নেকি মইহে কৰিছিলো বাঘটো আছে নহয় ঘৰৰ ভিতৰত ভৰাই থৈছো পুৰা দৰ্জা মাৰি কোনটো ঘৰত এই ঘৰটো দেখিছে নহয় অকলশৰীয়াকে আছে যে তাতে ভৰাই থৈ আহিছো নহয় আমি দৰ্জা মাৰি ড্ৰাইভাৰ চলো বাঘ ধৰিব লাগে মজা এতিয়া আৰু চিন্তা নাই এইটো বাঘক চিৰিয়াখানালৈ লৈ যাবগে ধৰি আমি পুৰা আজাদি পাই গৈছো ছাৰ এইটোৱে ঘৰ বৈ সোমাই ধৰি আনোগে তাক পাই গলো এইটো লুকাই আছে আপোনালোক কোন মোক কলে ধৰি লগতে এইটোৱে দেখোন মানুহৰ ঘৰত থাকি থাকি কথা এটা দিবলৈ পৰা হৈ গ'ল ধৰ লৈ বৈ আপোনালোকে মোক কলে লৈ গৈছে চিৰিয়াখানাৰ পিঞ্জৰাত সোমাই থাকিবিগে বৈ এতিয়া মৰিলোহে বাঘটো ধৰি লৈ আহিছে বাই 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 গৈ থাকা এতিয়া চিৰিয়াখানাত গৈ সোমাই থাকাগে থেংক ইউ দেই ল'ৰাকেইটা তোমালোকে নোহোৱা হলে আজি আমি বাঘ ধৰিবকে নোৱাৰিলোহেঁতেন আমিহে থেংক ইউ দিব লাগে কিবা আপোনালোকে আমাক বচাই দিলে চলো ড্ৰাইভাৰ চিৰিয়াখানালৈ লৈ বৈ মজা ইয়াকেইটা ধুনীয়াকে পিঞ্জৰাত ভৰাই থবগে দেখিলাতো মই তোমালোকৰ জীৱন বচাই দিলো থেংক ইউ কেপ্টেইন কি হ'ল কেপ্টেইন পিছফালে চোৱা আৰু এটা বাঘ ওলালে দেখোন আৰে বাপৰে ইমানকে বাঘো পালা আছে আৰে উঠা ঘৰৰ ওপৰত উঠি লোৱা নহ'লে খাই পেলাব এইটোৱেও কেপ্টেইন এইটো বাঘ কিন্তু বেছি শক্তিশালী লাগিছে এইটো বাঘে এতিয়া কাক খাবলৈ গৈছে এইডাল বাঘে যাকে পাই তাকেই খাবগে এতিয়া তীখৰ আহি গ'ল সিহঁতক পুৰা ভয় খুৱাই থৈ আহিছে হ'বলা তীখৰ তুমি আকৌ সিহঁতক ভয় খুৱাই থৈ আহি গ'লা সিহঁতি এইবুলি পুৰা ভয় খাইছে নে বাৰু আৰে তীখৰ হ'ব তই ইমানকে বাঘৰ মাত উলিয়াব নালাগে নহয় তীখৰে এতিয়াও এক্টিং কৰি আছে তীখৰ হ'ব ড্ৰেছৰ ভিতৰৰ পৰা ওলাই দিয়া আৰু ইমানকে নাটক কৰিব নালাগে